অসমীয়াক বিশ্বাস চিনাকি কৰি দিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ দোলেৰে বান্ধি ৰখা তেওঁৰ ভিতৰ সুৰেৰে হাজাৰ হাজাৰ জনতা ভূষিত কৰি ৰখা মানুহৰ মাজত মৰম আৰু চেনেহৰ দলং গঢ়া এই মহান ব্যক্তি আমাৰ ভূপেন বৰা আজি তেওঁ মৃত্যু দিৱসত তেওঁলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তেওঁৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখত আৰু মৃত্যু হৈছিল 2011 চনৰ 5 নৱেম্বৰ তাৰিখত অৰ্থাৎ আজিৰ দিনটোত তেওঁৰ মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা আৰু পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা এটা কনফিউজ হৈ গ'লে এইখিনি কনফিউজ মানে একটা বস্তু কাৰোবাৰ বাবে ভূপেন দা কাৰোবাৰ বাবে ভূপেন মামা কাৰোবাৰ বাবে ভূপেন ককা আছিল বহু গুণৰ অধিকাৰী গীতিকাৰ সুৰকাৰ আৰু চিনেমা নিৰ্মাতা আদি বহু গুণৰ অধিকাৰী তেওঁ আনন্দ চন্দ্ৰ বৰুৱাদেৱে সুধামূল্য উপাধিটো দিছিল তেওঁ আমাৰ দৰে কটকট শিশুৰ কাৰণে ভূপেন মামাৰ অসম নামেৰে এখন কিতাপ নিশ্চয় কৰিছিল তেওঁৰ গীতত আমি স্বদেশ প্ৰেমৰ কথা বিচাৰি পাওঁ যেনে আৰু আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত কাৰণ ডেকা বন্ধু নাথাকিব আৰু তেওঁ আমাৰ অসমখনক ইমানেই ভাল পাইছিল আৰু তেওঁ আমাৰ অসমখনক লৈ অসমখনৰ সৌন্দৰ্যক লৈ এই গীত লিখিছিল গীতটি হ'ল অসম বাবাৰু বহি গুণৰো নাইছে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাৰে তেওঁ এটা বিপ্লৱী মন আছিল তেওঁ তেওঁ এখন নতুন অসম বেয়াবোৰ আঁতৰাই এখন নতুন অসম বনাবৰ ইচ্ছা আছিল সেয়ে তেওঁ লিখিছিল অগ্নিযুগৰ গতিময় নতুন অসম গঢ়ি নতুন অসম গঢ়ি নতুন অসম গঢ়ি তেওঁ নিজে কৈছিল যে মোৰ কোনো চিন্তা হোৱা নাই মোৰ গোটেই পৃথিৱীখনে মোৰ ঘৰ সেয়ে তেওঁ লিখিছিল মই এদিনা যাব তেওঁ শেষ কৰিছিল আকাশ সাৱটি নামিলো সাগৰত বুকুত কঢ়িয়ালো আছিলাও বুলি যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল তেতিয়া তেওঁ লিখিছিল কাবালুই তলে পাই কাবালুই তলে পাই তেওঁ শ্ৰেষ্ঠ গীতিকাৰ সুৰকাৰ আৰু চিনেমা নিৰ্মাতা হোৱা উপৰিও তেওঁ এজন শ্ৰেষ্ঠ মানুহ আছিল তেওঁ পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ শিশুৰ পৰা বুঢ়ালৈ সকলোৰে মনত ঘৰ বনাব পাৰিছিল মই শুনিছো যে তেওঁ মৃতদেহটো চাবলৈও বহু হাজাৰ হাজাৰ লোকে ৰ'দে বৰষুণে গৈ চৈধ্য পোন্ধৰ ঘণ্টা থিয়হি আছিল এজন মানুহ কিমান ভাল পালে যে তেওঁৰ কাৰণে ইমান কষ্ট কৰিব তেওঁ আজি মই তেওঁলৈ সদৌ শেষত আজি তেওঁলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাই পুনৰ
ধন্যবাদ।